সকলে ভালে আছে আৰু আপোনালোকে যাতে ভালে থাকে এইটো আমি বিচাৰো। গতিকে বন্ধুসকল, আজি আপোনালোকে শিকাম শব্দ কাক বোলে আৰু শব্দ কেনেকৈ উচ্চাৰণ কৰিব লাগে। গতিকে পলম নকৰি এইটো ভিডিঅ' আৰম্ভ কৰো। আৰু যিসকল বন্ধু ইতিমধ্যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে সিহঁতক ধন্যবাদ জ্ঞাপন কৰিছো, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব। শব্দ কাক বোলে আহক শিকো। শব্দ হ'ল এটা বা দুটা বা তাতকৈ বেছি আখৰ লগ লাগি এটা অৰ্থ প্ৰকাশ কৰিলে তাকে শব্দ বোলে। আকৌ কৈছো, এটা বা দুটা বা তাতকৈ বেছি আখৰ লগ লাগি এটা অৰ্থ প্ৰকাশ কৰিলে তাকে শব্দ বোলে। উদাহৰণস্বৰূপে ক, জ, ল, যোগ ম সমান সমান কলম। গ যোগ ৰ যোগ উকাৰ সমান সমান গৰু। হয় বন্ধুসকল, আজিৰ বিষয়টো এইখিনি আছিল। গতিকে আজি আপোনালোকক